হেল্ল' বন্ধু বান্ধৱ হৈ গ'ল কি খবৰ আশা কৰোঁ সকলোৰে ভালে স্বাগতম জনাইছোঁ বৰুৱাদাৰ নতুন এটা ভিডিঅ'লৈ আজি বিশেষকৈ ছানডে বুলি একো নাই খোৱাৰ পৰা উঠিলোঁ খোৱাৰ পৰা উঠি কামলৈতো নাই ছানডে যোৱা নাই এবাৰ কোম্পানীলৈ গ'লোঁ কোম্পানীলৈ গৈ গা পা ধুলোঁ গা পা ধুই কাপোৰ অলপ আছিলে কাপোৰখিনি ধুলোঁ ধুই পেলাই আহিলোঁ আহি পেলাই অলপ ইফালে সিফালে ঘূৰিলোঁ ঘূৰি পেলাই মানে অলপ মাংস অকণমান আনিলোঁ মাংস অকণ খালোঁ খাই পেলাই এতিয়া অকণমান ৰেষ্ট লৈছোঁ এতিয়া জুবিন দাক লগ কৰিবলৈ যাম আচলতে কোন হয় জুবিন দাক আজি লগ কৰিম আপোনালোকে চাই থাকক ভিডিঅ'টো চাই যদি ভিডিঅ'টো ভাল পাইছে লাইক কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একদম নাপাহৰিব আপোনালোকৰ মই মানে বহুত আশীৰ্বাদ লাগে আপোনালোকৰ মোৰ গতিকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব A few moments later গাইজ তেনেহ'লে আজি ভিডিঅ'টো আৰম্ভ কৰোঁ মই কৈ আছিলোঁ আপোনালোকক যে জুবিন দাক লগ কৰিম জুবিন দাক দেখুৱাই দিম যে অৰিজিনেল জুবিন দা এইজন আমাৰ জুবিন দা নমস্কাৰ আচ্ছা মই দৰ্শকক মই জুবিন দা বুলি কৈছোঁ তাৰ আগতে মই তোমাৰ চিনাকিটো দি লওঁ যে তোমাৰ নামটো কোৱা নামটো অংকুৰ গগৈ ঘৰ যোৱাটোত হয় যোৱাতে জুবিনৰ ঘৰৰ পৰা 2 কিলোমিটাৰ কিন্তু মই জানো যে আমাৰ ইয়াত আপোনাক মানে তোমাক জুবিন বুলি জানে হা জুনিয়ৰ জুবিন বুলি সকলোৱে কয় যে জুনিয়ৰ জুবিন আৰু এইবোৰ কেৰেলাত আছে কেৰেলাৰ কাম কৰা ল'ৰাবোৰে কয় মানে চাউণ্ডটো অলপ জুবিন দালৈ একে বুলি কয় কিন্তু কেনেকুৱা মই নাজানো এইটো মোৰ ইমান এটা মোৰ এক্সপিৰিয়েঞ্চ নাই জুবিন দাক ভাল পাওঁ মানে অকণমান কিবা এটা মই চাউণ্ডটো ক'ব আৰু এটা কথা সুধোঁ আপোনাৰ এটা ফেমাছ ডাইলগ যে মোৰ কোনো জাতি নাই মোৰ কোনো ধৰ্ম নাই এইটো আপুনি কিয় ক'লে মানে আৰু এবাৰ মই আপোনাৰ মুখৰ পৰা শুনিব বিচাৰিম আৰু কিহৰ কাৰণে আপুনি কেনেকুৱা হেৰিয়াত উলিয়াইছিলে এই কথাটো আপুনি এবাৰ জনালে দৰ্শকক মইতো ছ'চিয়েলিষ্ট মানুহ ন মই চবৰ কাৰণে আছোঁ মই ছিংগাৰ মই ছ'চিয়েলিষ্ট মোৰ কোনো জাতি নাই মোৰ কোনো ধৰ্ম নাই মোৰ লগো নাই এতিয়া বোলে মোৰ লগো নাই লগন খুলি আঁঠুৱা লগাই দিছোঁ সেইটো কথা কাৰণ মই চবৰ লগতে মই আছোঁ অসমত আমাৰ অসমৰ প্ৰতিজন জুবিন অনুৰাগীৰ মুখে মুখে মোৰ কোনো জাতি নাই মোৰ কোনো ধৰ্ম নাই মই কাঞ্চনজংঘা তেনেকুৱা ডাইলগবিলাক আমি শুনিয়ে থাকোঁ প্ৰায় আপোনাৰ মুখত এবাৰ মই আকৌ শুনিব বিচাৰিম সেই শব্দটো এইটো আৰু মই দিছোঁ আৰু ঠিক আছে মই এবাৰ কৰিছোঁ বাৰু মোৰ কোনো জাতি নাই মোৰ কোনো ধৰ্ম নাই মোৰ কোনো ভগৱান নাই মই মুক্ত মই কাঞ্চনজংঘা এইটো ডাইলগ আছে আপুনি কাকো খাতিৰ নকৰা সেই ডাইলগটো এবাৰ শুনিব ঘেণ্টা মই কাকো খাতিৰ নকৰোঁ কাৰণ নিজে গান গাইছোঁ নিজৰ কিবা এটা হৈছে এইটো মই কাকো খাতিৰ নকৰোঁ মোৰ যি মন যায় মই এইটোকে গাম ঠিক আছে ইংলিছ গাম হয় আৰু এইটো বাতি ভৰাই চিৰা খাবি বিয়া পাতিবি টকিনা ডাঙৰ চাই সেই গানটো আপুনি গানটোৰ বিষয়ে কিবা ক'ব নেকি গানটো কোনোবাই ভাল পাইছে কোনোবাই বেয়া পাইছে এইটো চলি আছে ন এতিয়া চলি আছে এইটো দিন আহি আছে মই লং কেলা লাগি যায় এই গানটো আহি আছে এই গানটোতো অলৰেডি মোৰ ৰিলিজ কৰি দিয়া হ'ল এই গানটো চবেই শুনিছে তাত কি বেয়া পাইছে আজিকালি মই লং এইটো অৱস্থা আহি আছে অলৰেডি আহিলে মই লং হয় কিন্তু দেই মই লং এইটো ভাষা এইটো আপাৰ আছামত এইটো বেলেগ মই লং লাগি যায় এইটো কথাটো এনেকুৱা চিষ্টেমৰ মানে গানটো আহি আছে এতিয়া জুবিন দাৰ নতুন চিনেমা কি আহিবলগীয়া আছে চিনেমা জগতৰ বিষয়ে আপোনাৰ পৰা কিছু জানিব বিচাৰিম এইখন এতিয়া শ্বুটিং চলি আছে আমেৰিকাত চিকাৰখন এখন চবেই চাবলৈ পাব চবেই চাব বুলি আশা ৰাখিছোঁ চিকাৰখনত যে কে আছে কে এতিয়া লৈ গৈছোঁ তাৰ বেহাৰবাৰীত থাকে ন বেহাৰবাৰীৰ পৰা তাক শ্বুটিঙৰ কাৰণে তাত লৈ গৈছোঁ লগতে মোহন থাকিব মোহন এনেই চিৰিয়েলৰ নাম মোহন ইহঁত এটা দীপজ্যোতি চবেই চিনি পায় সি থাকিব আৰু অলপ এইটো এটা লৈ গৈছোঁ এতিয়া ইমান গান চানবোৰ শুনি পাব আৰু এতিয়া যদি মই ষ্টপ কৰি দিছোঁ চিনেমাৰ কাৰণে লাগি আছোঁ মাজতে জুবিন দাক মই মেডিকেলত মানে এডমিট কৰোৱা দেখিছিলোঁ জুবিন দা এতিয়া শৰীৰ ঠিকে আছে গা ভাল ভালেই এইটো কাৰোবাৰ কামতে লাগিব মইতো ভালেই সদায় ভালেই আছোঁ ঠিকে আছে আগতে ৰাতি কাম কৰিছিলোঁ এতিয়া ৰাতিটো কমাই দিছোঁ অলপ দিনত কৰি লৈছোঁ কাৰণ গাৰ্গেও ক'লে পাপাই কৈছে অকণমান ৰেষ্ট ল'বলৈ কৈছে ঠিক আছে মই ৰেষ্ট লৈছোঁ প্ৰব্লেম নাই এইটো এতিয়া আৰু মোৰ চেনেলটো মোৰ ইউটিউব চেনেলটোৰ বিষয়ে আপুনি কিছু কথা কৈ দিয়ক মোৰ ছাবস্ক্ৰাইবাৰক
সকলোৱে অসমবাসীৰ ৰাইজক মই কৈছোঁ যোনে ভিডিঅ' চাই ভাল পায় ছাবস্ক্ৰাইব কৰি দিব, লাইক এটা কৰিব, কমেণ্ট এটা কৰিব ইয়াৰ চেনেলটো। ইমানে কৈছোঁ আৰু কিনো কবি আৰু। তো ধন্যবাদ ৰাইজ। মই আজি আপোনাক আমাৰ ইয়াতে থকা এজন জুবিনৰ মিমিক্ৰি কৰা এজন ল'ৰাক মই আপোনালোকক লগ পোৱাই দিলোঁ। মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। আজি দেওবাৰ যদি ক'লেকো নগৈও মই ভিডিঅ'টো ৰুমতে মানে বনাবলৈ চেষ্টা কৰিলোঁ ল'ৰাজনক আনি পেলাই। গতিকে ভিডিঅ'টো চাই যদি ভাল পাইছে ভিডিঅ'টো লাইক কৰিব, এটা শ্বেয়াৰ কৰি দিব। ইয়াৰ ভিডিঅ'বোৰ কিন্তু চাই দিব, ই মালটো অলপ বেলেগ। ভিডিঅ' চাই দিব, ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰিব, দৰকাৰ হ'লে কমেণ্ট এটা কৰিব, কিবা যদি বেয়া পাইছে সেইটোৱে কথাটো। ধন্যবাদ, থেংক ইউ, লাভ ইউ। ধন্যবাদ। তো ঠিক আছে গাইজ, তেতিয়াহ'লে আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি কৰিলোঁ। আকৌ বেলেগ এটা ভিডিঅ'ত আপোনালোকক মই দেখা দেখি হ'ম। বাই বাই।